Hello friends, today's talker নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ আমাৰ এই ভিডিওটোত আমি আলোচনা কৰিম পেটত হোৱা গেছৰ সমস্যাৰ বিষয়ে আৰু ইয়াৰ কাৰণসমূহ আৰু এই সমাধানৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে। তেন্তে বলক ভিডিওটো আৰম্ভ কৰোঁ। পেটত অত্যাধিক গেছ হোৱাৰ প্ৰধান কাৰকসমূহৰ ভিতৰত খাদ্য ভালদৰে হজম নোহোৱা কাৰণটো অন্যতম। আৰু এই খাদ্য ভালদৰে হজম নোহোৱাৰো বিভিন্ন কাৰণ আছে। ইয়াৰ ভিতৰতে শাৰীৰিক পৰিশ্ৰম কম কৰিলে বা বেছি আৰামত শুই বহি সময় অতিবাহিত কৰিলে বা টোপনিৰ পৰিমাণ যদি কম হয় তেতিয়াও হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। মানসিক দুশ্চিন্তা, ডিপ্ৰেশ্যন, উদ্বেগ আদিত বেছি পৰিমাণে থাকিলে সেইবোৰ ক্ষেত্ৰত হজম কম হয়। অধিক সময় খালী পেটত থাকি অলপ পিছতে যদি অত্যাধিক ভোজন কৰি দিয়ে তেতিয়াও খোৱা খাদ্যখিনি হজম ভালকৈ নহয়। খোৱা খাদ্যত যদি পুষ্টিকৰ খাদ্য বা শাক পাচলি আদিৰ পৰিমাণ একেবাৰে কম থাকে তেতিয়াও খাদ্যবস্তুৰ হজম হোৱাত ব্যাঘাত জন্মে। খাদ্য খোৱাৰ পিছত পানী কম পৰিমাণে খালেও হজম শক্তি কম হয়, যাৰ ফলত পেটত গেছ হৈ পেটটো ফুলি থাকে। হজম শক্তি বঢ়াবলৈ আপুনি কি কৰিব? হজম শক্তি বঢ়াই পেটত হোৱা গেছৰ পৰিমাণ কমাবলৈ হ'লে আপুনি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব লাগিব। তাৰ ভিতৰতে অন্যতম হৈছে খোৱা পানী আইৰণমুক্ত কৰি বিশুদ্ধ কৰি খাব লাগে। কেঁচা শাক পাচলি আদি ভালদৰে ধুই লৈ খাব লাগে আৰু ৰান্ধিব লাগে। অত্যাধিক তেল, মছলা, জ্বলা ইত্যাদি খোৱা নিষেধ। বহু সময়লৈকে খালী পেটত থাকিব নালাগে। খাদ্য খোৱাৰ পিছত বিশুদ্ধ পানী বেছি পৰিমাণে খাব লাগে। মাছ মাংসতকৈ শাক পাচলি অত্যাধিক পৰিমাণে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। পেটত যাতে অত্যাধিক গেছ হ'ব নোৱাৰে তাৰ কাৰণে টোপনি ক্ষতি কেতিয়াও কৰিব নালাগে। কমেও 6 ঘণ্টা টোপনিৰ প্ৰয়োজন। ডিপ ফ্ৰিজত খোৱা বস্তু ৰাখি আকৌ সোনকালে উলিয়াই দি লগে লগে খাব নালাগে। অত্যাধিক মানসিক চাপ, টেনশ্যন আদি এৰাই চলিব লাগে। তেতিয়াহ'লে খাদ্যবস্তু সোনকালে হজম হয় আৰু গেছৰ পৰা হাত সাৰিব পৰা যায়। পেটত গেছ নহ'বৰ বাবে মগু, বুট, মটৰ, ৰহৰ দাইল, আলু, উৰহি তথা অত্যাধিক জ্বলা, জলকীয়া, মছলাযুক্ত আহাৰ অতি বেছি পৰিমাণে খাব নালাগে। লগতে এই সমস্যাৰ পৰা আঁতৰি থাকিবলৈ সহজ পাচ্য অৰ্থাৎ সহজে হজম হোৱা খাদ্য যেনে শীতকালীন পাচলি, খিচিৰি, গাখীৰ, ভোল, কচু, পালেং, চালগুম, আমলখি, আদা, নেমু আদি অত্যাধিক সেৱন কৰিব লাগে। পেটত গেছ কমাবৰ বাবে কেইটামান ঘৰুৱা দিহা। প্ৰতিদিনে পুৱা খালী পেটত এটাকৈ আপেল খাওক। কোষ্ঠকাঠিন্য বা এচিডিটিৰ দৰে পেটৰ যিকোনো সমস্যা দূৰ হ'ব। পেটৰ যিকোনো সমস্যাৰ বাবে আদা এবিধ বহুত উপকাৰী ঘৰুৱা ঔষধ। কেঁচা আদা চকলিয়াই প্ৰতিদিনে পুৱা ক'লা নিমখৰ লগত খাই আপুনি এচিডিটি বা আভোক, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাবোৰ নাইকিয়া কৰিব পাৰে। পদিনাত এণ্টি ইনফ্লেমেটৰী গুণ থাকে। পেটত বিষ হ'লে পদিনাৰ চৰবত বা পদিনা বটি তাৰ ৰস খালে বা চাটনি বনাই খালেও উপকাৰ পোৱা যায়। নেমুৰ ৰস প্ৰতিদিনে নিয়মীয়াকৈ খাই থাকিলে এনেধৰণৰ বিষৰ পৰা উপশম পোৱা যায়। প্ৰতিদিনে খালী পেটত কুহুমীয়া গৰম পানীত এচামুচ নেমু চেপি যদি সামান্য পৰিমাণে নিমখ দি খায় তেতিয়া কোষ্ঠকাঠিন্য দূৰ হয়। অমিতাত অধিক মাত্ৰা আঁহ বা ফাইবাৰ থাকে। যদি আপোনাৰ পাচনতন্ত্ৰত গেছ বা কোষ্ঠকাঠিন্য হৈছে তেনেহ'লে মূল আহাৰ খোৱাৰ পিছত প্ৰতিদিনে অলপ হ'লেও পকা অমিতা খাওক। আজৱাইনে পেটত ঔষধৰ কাম কৰে। আহাৰ খোৱাৰ পিছত এচামুচ আজৱাইন চোবাই খাই পিছত একাপ কুহুমীয়া গৰম পানী খাওক। পেটৰ বিষ নিৰাময় হ'ব। গ্ৰীণ টি বনাই দিনটোত 2 কাপকৈ খালে পেটত গেছৰ সমস্যা দূৰ হ'ব। প্ৰতিদিনে যদি এটা নাৰিকলৰ পানীও আপুনি খায় তেতিয়াও গেছৰ সমস্যাৰ পৰা উপশম পাব। পেটৰ সমস্যাবোৰ থাকিলে অত্যাধিক মছলাযুক্ত বা অত্যাধিক তেলযুক্ত খাদ্য খাব নালাগে। সেইবিলাকৰ পৰা আঁতৰতে থাকক। আজিৰ এই ভিডিঅ'টো চাই যদি আপুনি ভাল পালে, আপুনি যদি অলপ হ'লেও উপকৃত হ'ল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আজিলৈ ইমানেই, ধন্যবাদ।